এয়া এতিয়া কইনা যাবলৈ ওলাইছে গাড়ীটোৱে উঠাই লৈ যাব আজি ঘৰলৈ লৈ যাবগৈ Hey guys, welcome back to my channel again. এয়া দেখিছেনে আমাৰ ছাৰ বাইদেউহঁতে ৰাতিপুৱাই মানে ৰাতিপুৱা নহয় একজেক্টলি 10টা 11টা মান বাজিছে দুই খোৱাত পুৰা ব্যস্ত হৈ আছে এয়া ছোৱালীয়ে দেখিছে খাই কথা কৈ আছে কিহৰ লগত খাইছা চাও কিহৰ লগত আৰু এইবোৰ ধেমালি কৰি থকাৰ মাজতে আহি গ'ল দুপৰীয়া সাজৰ ৰেডি কৰিবলৈ হৈ গ'ল আৰু এয়া ভাবিলোঁ আজি কি খাম ৰাতি অলপ ছাগলীৰ মাংস আনিছিলে গতিকে তাৰ পৰাই মই কেইপিচমান থৈ দিছিলোঁ ভাবিলোঁ পচলাৰ লগতে খোৱা যাওক সেইবুলি ভাবি পচলা আনিলোঁ বাৰীৰ পৰা কাটি আৰু এই পচলা কাটিবৰ বাবে মই হাত দুখনত অলপমান মিঠাতেল লগাই লৈছোঁ কাৰণ কিয়নো মিঠাতেল সানি ল'লে হাতত দাগ নালাগে আৰু এয়া স্লাইচ কৰি কাটি ল'লোঁ কাটি হোৱাৰ পাছতে মই পূৰা মোহাৰি লৈছোঁ মোহাৰি কেনে সেই পানীটো পেলাই দিলোঁ আৰু এয়া কাটি বাচি হৈ গ'ল আৰু এতিয়া বনাবলৈ ৰেডি কৰিছোঁ এয়া তেলত পিঁয়াজ এৰি দিলোঁ আৰু পিঁয়াজখিনি অলপমান ব্ৰাউনি হোৱাৰ পাছতে মই এৰি দিম আকৌ নহৰু এয়া চাই যাওক কি দিওঁ আৰু কেনেকৈ কৰোঁ গতিকে ভিডিঅ'টো স্কিপ নকৰিব আৰু এইখিনিতে কওঁ যে মোৰ ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰিবলৈ প্লিজ নাপাহৰিব এই দেখিছেনে মটনখিনিও দি দিলোঁ আৰু ইয়াৰ লগত এতিয়া যিখিনি সা সামগ্ৰী মানে আমাৰ মছলাজাতীয় যিখিনি বস্তু লাগে গোটেইবোৰ দি দিম আৰু এই গোটেইবোৰ মছলা পাতি দিয়া হৈ গ'ল আপোনালোকে হয়তো দেখিছে আৰু মছলা পাতি কি দিছোঁ সেইবোৰ ক'ব নালাগে জানেই সকলোৱে মাংসত কি দিব লাগে নালাগে আৰু এই সকলোবোৰ দি মেলি অলপ লৰাই বগৰাই 1-2 মিনিটমানৰ পাছতে মই ঢালি দিলোঁ জোখমতে পানী আৰু এই পানীখিনি 2-3 বাৰমান মাংসখিনি সিজিব দিলোঁ তাৰ পাছতে দি দিলোঁ কাটি থোৱা পচলাখিনি এয়া দেখিছেনে মই পচলাখিনি দি দিলোঁ আৰু পচলাখিনিও ভালকৈ লাৰি দিলোঁ কাৰণ কিয় মছলাটো লাগিলেহে খাই ভাল লাগিব আৰু এয়া বনাই থকাৰ মাজতে আহি গ'ল মামা ঘৰৰ পৰা আলহী কাৰণ ছোৱালী পলুৱাই আনিছিলে মামা ল'ৰাতে গতিকে ইহঁতক হ'বলৈ দি মই গ'লোঁ ভিতৰতে চাম আমি দৰাৰ মাকৰ পূৰা খং উঠি আছে আৰু মই তাৰ মাজতে অলপ জোকাই আছিলোঁ এয়া দেখিছেনে বিয়া মা হালধি আৰু এয়া হ'ল মোৰ মামাৰ ছোৱালী মানে মোৰ ভণ্টি হয় আৰু লগতে ভাগিন তাই যাবলৈ ওলাইছে আমাৰ ঘৰতে আছিল মানে কইনা বেলেগ এডোখৰ ঠাইত আছিল এই সকলোবোৰ যাবলৈ ৰেডি আৰু আমাৰ ন কইনাৰ মাজতে আৰু তাৰ মাজতে মই অলপ বুজাই দিলোঁ ভালে কুশলে থাকিবা এয়া কইনাক লৈ যাবলৈ ৰেডি হ'ল সকলোবোৰ এয়া দেখিছেনে গাড়ীত উঠিলে কইনা পাছফালে আছে গতিকে আপোনালোকক দেখুৱাব পৰা নাই এয়া এতিয়া আমাৰ কইনা গাড়ী ওলাই যাব এয়া কইনাক নিবলৈ গাড়ী লৈ আহিছিল কইনা যাবগৈ এতিয়া ঘৰলৈ আমাৰ গাঁৱৰ পৰা বাই বাই টাটা আৰু এইফালে আমাৰ গুণগুণৰ এক্টিং কি লাগে তোমাক কোৱা আকৌ প্লিজ কোৱা না পানী লাগে পানী পিয়া লাগিছে তোমাক মই দিম ন কিয় নে কান্দি মথুৰাম বাপুৰাম হেল্ল' বাপুৰাম চকু ফুলাই দিছে ভাল লাগিছে নে তুমি বেয়া পাইছা এইটো বেয়া লাগিছে তোমাৰ কিচি কৰে চপতখিনি তুমি খাই পেলালা নহয় খাইছিলা তো ভাত খাইতো তুমি চপত খাইছিলা তুমি পাহৰি গ'লা হ'ব দিয়া কাইলৈ আকৌ আনি দিম হ'বনে কি হ'ল ৰিষা